হালেলুয়া। এই পাম সানডে মানেনো কি? আমি কিয় পালন কৰোঁ পাম সানডে? বহুতে ইমানেই চিন্তা কৰে যে খেজুৰৰ ডাল লৈ আমি চাৰিওদিশে অলপ প্ৰচেছন কৰিলোঁ, অলপ জয়ধ্বনি গালোঁ, সিমানতেই পাম সানডে শেষ হৈ নাযায়। যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট জেৰুচালেমলৈ যাত্ৰা কৰিছিল, যীশুৱে এইটো ভালদৰে জানিছিল যে আগন্তুক কেইদিনৰ পিছত তেওঁক ক্ৰুচত দিয়া হ'ব আৰু তেওঁ জেৰুচালেমলৈ যাবলৈ আৰু তেওঁ সময় নাপাব। এইকাৰণে জেৰুচালেমত কিবা এটা কাম তেওঁৰ কৰিবলৈ বাকী আছে আৰু এই কামটোক তেওঁ জেৰুচালেমত কৰি থৈ যাব বুলিকে তেওঁ সেইদিনাখন জেৰুচালেমলৈ আহিছে। আমি ইয়াক যীশুখ্ৰীষ্টৰ জয় যাত্ৰা হিচাপে দেখোঁ। যিদিনাখন যীশুখ্ৰীষ্ট জেৰুচালেমলৈ আহিল, মানুহবিলাকে তেওঁলোকৰ কম্বলবিলাক, তেওঁলোকৰ চাদৰবিলাক ৰাস্তাত পাৰি দিলে, যাতে মোৰ কম্বল, মোৰ চাদৰ, মোৰ কাপোৰেদি যীশুখ্ৰীষ্টই যায়। যিবিলাকৰ কম্বল নাছিল, যিবিলাকৰ চাদৰ নাছিল, কাপোৰ নাছিল, তেওঁলোকে গৈ গছৰ ডালবিলাক কাটি আনিলে, তাৰে মাজত খাজুৰ ডালো আছিলে, আনি তেওঁলোকে পাৰি দিলে আৰু যীশুখ্ৰীষ্টই গাধৰ পোৱালিৰ ওপৰত বহি যীশুখ্ৰীষ্ট তেওঁলোকৰ সেই খেজুৰ ডালৰ বহি যীশুখ্ৰীষ্ট জেৰুচালেমলৈ যাত্ৰা কৰিলে। এতিয়া শুনক, আমি যীশুখ্ৰীষ্ট যিদিনাখন জেৰুচালেমলৈ আহিলে, মানুহবিলাকে খেজুৰ ডাল লৈ পাৰি দিছিলে আৰু সেই বুলিহে যে আমি খেজুৰ ডাল ল'ব লাগে আৰু এটা জয়ধ্বনি মাতিব লাগে, ইমানতেই শেষ হৈ নাযায়। ইমানতেই নহয় আমাৰ পাম সানডে। পাম সানডেটোৰ অৰ্থ হৈছে, গীতমালা 92 অধ্যায়ৰ 12 পদত যেতিয়া আমি চাওঁ, তাত এনেকুৱা কয়, ধাৰ্মিক লোক খাজুৰ গছৰ দৰে জকমকাব। ইয়াত এটা খাজুৰ, কোনে? ধাৰ্মিক লোক। সকলোৱে জকমকাব এনেকুৱা নাই কোৱা, কেৱল ধাৰ্মিক লোক। আৰু এই ধাৰ্মিকতা স্থাপন কৰিবৰ কাৰণেহে, ধাৰ্মিক লাইনত কিছুমানক আনিবৰ কাৰণে যীশুখ্ৰীষ্ট সেইদিনাখন মন্দিৰলৈ গৈছে। আমি যদি ভালকে তাৰ তলৰ বাক্যখিনি আমি পঢ়োঁ, মঠি 21 অধ্যায় তাৰ তলত ধুনীয়াকৈ লিখা আছে, আপোনালোকে পঢ়িব যে যীশুখ্ৰীষ্ট যেতিয়া গৈছিল, গৈ জেৰুচালেমলৈ যেতিয়া গৈ দেখিলে, বৰ বেলেগ ধৰণৰ কিছুমান দৃশ্য দেখা পালে, যিটো নেকি হ'বই নালাগে। ইফালে মানুহবিলাকে জয় জয়কাৰ, জয় জয় ধ্বনি কৰি যীশুখ্ৰীষ্টক ভিতৰলৈ মাতি লৈ গ'ল। মাতি লৈ যোৱাৰ পিছত যীশুখ্ৰীষ্ট ভিতৰলৈ গৈ দেখিছে, কিছুমান বেলেগে দেখি পাইছে। আৰু সেই কামটো যীশুখ্ৰীষ্ট শুধৰাবৰ কাৰণেহে যীশুখ্ৰীষ্ট সেইদিনাখন জেৰুচালেমলৈ যাত্ৰা কৰিছে। আজি আমি কেৱল পাতটো লৈ আমি যাত্ৰা কৰি আছোঁ, আমি ঘূৰি আছোঁ, আমি য'তে ত'তে লগাইছোঁ, আমাৰ গীৰ্জা ঘৰত লগাইছোঁ, আমাৰ ঘৰত লগাইছোঁ, ভাল কথা, আমি লগাব লাগে। কিন্তু ইমানো আমি মনত ৰাখিব লাগে যে যীশুখ্ৰীষ্ট যিদিনাখন জেৰুচালেমলৈ গ'ল, তাত ঘটা ঘটনাবিলাকো আমি অলপ ধ্যান দিব লাগে। তাত দেখিছে যে যীশুখ্ৰীষ্ট একদম বেহা বেপাৰৰ কেন্দ্ৰ বনাই থৈছে। যীশুখ্ৰীষ্টক ইমানেই বেয়া লাগিলে, তাত মানুহবিলাকে কপৌ বেচা কিনা কৰি আছে, অন্যান্য বস্তুবিলাক বেচা কিনা কৰে। আৰু এই মন্দিৰ এটা আলয়, ঈশ্বৰক আৰাধনা কৰা এটা স্থান, তাত কেনেকুৱা বেহা বেপাৰৰ কেন্দ্ৰ বনাব পাৰে কথা। আৰু এটা বহুত ভয়ানক কথা লিখিছে তাত, যে ধন হলোৱা বুলিও তাত লিখা আছে। আমি যদি এই বাক্যটো অলপ ধ্যান কৰোঁ, ইয়াত ইমান ধুনীয়া 21 পদত কৈছে, যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাহিৰ কৰিলে আৰু ধন হলোৱাবিলাকৰ মেজ আৰু কপৌৰ বেচাবোৰৰ আসন লুটিয়াই পেলালে। ধন হলোৱাবিলাকৰ মেজ, এইটো এটা ভয়ানক বিষয় হয়। আজিৰ যুগত আমি যদি আমাৰ ভাষাত ক'বলৈ গ'লে, এই ধন হলোৱা মানে
তুমি মোক 1000 দিয়া, মই 1200 টকা তোমাক ইণ্টাৰেষ্টৰ সৈতে দিম। এইটো না, এটা লোন ছিষ্টেম। এতিয়া যীশুখ্ৰীষ্টই চিন্তা কৰি, যদি মই ক্ৰুচিকৰণৰ আগতেই এই কামটো কৰি থৈ নাযাওঁ, তেতিয়াহ'লে মই আৰু পিছত এই কামটো শুধৰাবলৈ মই সময় নাপাম। যীশুখ্ৰীষ্টৰ দায়িত্ব সেইটো পৰ্যন্ত আছিলে। আজি পাম ছানডে বুলি ক'লে আমি ইমানো ধ্যান দিব লাগে যে আমাৰ জীৱনটোক আমি পৰিষ্কাৰ কৰিব পাৰিছোঁ, কাৰণ যীশুখ্ৰীষ্টৰ মন্দিৰ পৰিষ্কাৰ কৰিলে। আৰু যীশুৱে কৈছে, তোমালোকেই সেই মন্দিৰবিলাক। মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ বোলা যাব বুলি ইয়াত তলত লিখা আছে। মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ। এই প্ৰাৰ্থনাৰ ঘৰত বেহা বেপাৰ হ'ব নোৱাৰে। কেনেদৰে বেহা বেপাৰ? আমাৰ এই মন্দিৰ এটি জেৰুচালেম মন্দিৰ হয়। এই মন্দিৰটোৰ লগত শয়তানৰ লগত কি আমাৰ কম্প্ৰমাইজবিলাক আছে? আমি কোনটো বিষয়বিলাকৰ লগত শয়তানৰ লগত আমি বুজাবুজিৰে আমি চলি আছোঁ? বহুত আমি শয়তানে কয় যে তুমি এইটো কৰা পাপ নহয়, তুমি সেইটো কৰা পাপ নহয়, তুমি এইটো কৰি দিয়া, একো নাই, এইটো সৰু কথা, ঈশ্বৰে মাফ কৰিব, ঈশ্বৰে মাফ কৰিব, এনেকৈ কৈ কৈ যে আমাক পাপ কৰাই থাকে। শয়তানৰ লগত যিবিলাক আমাৰ আণ্ডাৰষ্টেণ্ডিং, আজি যীশুখ্ৰীষ্টই আমাক এই পাম ছানডেৰ জৰিয়তে এয়ে দেখুৱাই যে কিবা এটা ক্ষেত্ৰত যদি আমি আমাৰ মন্দিৰখনক লেতেৰা কৰি ৰাখিছোঁ, ময়লা কৰি ৰাখিছোঁ, তেতিয়াহ'লে যীশুখ্ৰীষ্ট আজিও আমাক কয়, তোমাৰ মন্দিৰ পৰিষ্কাৰ কৰা। পাম ছানডেৰ অৰ্থই হৈছে মন্দিৰ পৰিষ্কাৰ কৰা। কিয় যীশুখ্ৰীষ্ট গাধৰ ওপৰত বহিলে? যীশুখ্ৰীষ্টক ৰজাৰো ৰজা, ঘোঁৰাৰ ওপৰত বহিব লাগিছিলে, গাধৰ ওপৰত বহি কিয়? হয়, যীশুখ্ৰীষ্ট ইয়াক দেখুৱাব বিচাৰে গাধ সবচে নম্ৰতাক বুজায়। গাধ একদম একো ক'ব নোৱাৰা এটি জন্তু হয়। যি ক'ব সেইটো মতেই কৰিব, এনেকুৱা এটি নম্ৰতা। আজি আমাৰ জীৱনত সেই নম্ৰতা আছেনে? আমাৰ জীৱনত সেই সৰু হোৱা এটা ভাৱ আমাৰ ভিতৰত আছেনে? আজি কোনে কিমান দামী কাপোৰ পিন্ধিব, কোনে কিমান দামী গাড়ী ল'ব, আজি কোনে কিমান ডাঙৰ বাইক ল'ব, আজি কোনে কিমান ডাঙৰ ঘৰ বনাব, আজি কোনে কিমান বেছি পঢ়িব পাৰে, আজি কোনে কিমান ডাঙৰ চাকৰি পাব, আজি কোনে কিমান ডাঙৰ দৰমহা হ'ব, আজি এইবিলাকহে আমাৰ চিন্তা গতি। যীশু কৈছে, তোমালোকে সৰু হ'ব পাৰিবানে? মই ৰজা হৈও গাধৰ ওপৰত উঠি যাত্ৰা কৰি আছোঁ। জানো মই এটা চেৰিয়ট না, জানো মই এটা ৰথ মাগিলে খুজিলে মোক মানুহবিলাকে আনি নিদিব, জানো মোক এটা ঘোঁৰা খুজি আনি দিলে খুজিলে তেওঁবিলাকে মোক ঘোঁৰা নিদিব, দিলেহেঁতেন। বহুত প্ৰয়োজন আছে। চ' ডেট যীশুখ্ৰীষ্টই আমাক এইটোৱে দেখুৱায়, আমি এই পাম ছানডে মনাৰ এটা কাৰণটোৱে হৈছে আমি নিজকে যোগ্যতা স্থাপন কৰা, ঈশ্বৰলৈ যোগ্যতা, ঈশ্বৰৰ মহিমালৈ যোগ্যতা, ঈশ্বৰৰ কাৰ্যৰ নিমিত্তে যোগ্যতা, ঈশ্বৰে আমাক ব্যৱহাৰ কৰিব পৰা হেনকৈ আমি যোগ্যতা যেন আমি স্থাপন কৰোঁ। এইটোৰ কাৰণেই যীশুখ্ৰীষ্টই সেই কামটো আমাক দেখুৱাই থৈ গ'ল, যাতে মানুহবোৰ যিদিনাখন পাম ছানডে উদযাপন কৰিব, সেইদিনাখন এই কথাটোকো লক্ষ্য কৰিব যে তেওঁলোকৰ হৃদয়খিনিক যাতে তেওঁলোকে পৰিষ্কাৰ কৰক। কোনোবাই মদ খাইছে যদি মদ খোৱা এৰক, কোনোবাই যদি বেয়া কাম কৰিছে বেয়া কাম কৰা এৰক, কোনোবাই বেয়া কথা কৈছে যদি বেয়া কথা কোৱা এৰক, কোনোবাই যদি বেয়া পথত চলিছে বেয়া পথত চলাটো এৰক, কোনোবাই যদি বেয়া বস্তু খাইছে বেয়া বস্তু খোৱাটো এৰক, কোনোবাই যদি বেয়া বস্তু দেখিছে বেয়া বস্তু দেখাটো এৰক। এইটোৱে আছিলে পাম ছানডে। আমাক পাম ছানডে ইয়ে দেখুৱায়। যদি আমি বহুত জোৰদাৰকে পাম ছানডে মানিছোঁ, and there is no changeness in our heart, in our life, it is vain. আমি পাত লৈ ফুৰা, খাজুৰৰ পাত লৈ ফুৰা, এইবিলাক এনেই ব্যৰ্থ হৈ যাব। কিয় বুলি ক'লে বাইবেলে আমাক সেইটোৱে কৈছে যে ধাৰ্মিক লোক খাজুৰ গছৰ দৰে জকমকাওক। আজি আমি ধাৰ্মিক হ'ব পাৰোঁনে? আজি আমি ধাৰ্মিকতাত চলিব পাৰোঁনে? কাক কয়নো ধাৰ্মিকতা? ধাৰ্মিক কাক কয়? যিবিলাকে পবিত্ৰ বাক্যৰ অনুসাৰে পবিত্ৰতাৰে জীৱন যাপন কৰে, তেওঁলোককে ধাৰ্মিক বোলা হয়। আমি পবিত্ৰ বাক্যৰ অনুসাৰে জানো চলোঁ,
পবিত্ৰ বাক্যৰ অনুসাৰে জানো জীৱন যাপন কৰোঁ? পবিত্ৰ বাক্যৰ অনুসাৰে জানো আমাৰ চিন্তা ধাৰণাবিলাক আছে? তেতিয়াহ'লে আমি নিশ্চয় এজন ধাৰ্মিক ব্যক্তি। আমি কেৱল যীশুখ্ৰীষ্টক বিশ্বাস কৰিলেই আমি ধাৰ্মিক হৈ যাম এনে নহয়, আমি বাক্যবিলাক মানিও চলিব লাগিব। আৰু যীশুখ্ৰীষ্ট পাম চানডেৰ অৰ্থ আমাক ইয়াকে দেখুৱাই থৈ গৈছে প্ৰিয়সকল। সেইকাৰণে যীশুখ্ৰীষ্ট মেজ লুটিয়াই পেলালে, আসন লুটিয়াই পেলালে, সকলোকে বেহা বেপাৰ কৰাবিলাকক বাহিৰ কৰিলে। 3টা বিষয় লিখা আছে। আসন লুটিয়াই পেলালে, বেহা বেপাৰ কৰাবিলাকক বাহিৰ কৰিলে, আৰু ধন হলোৱাবিলাকক মেজ লুটিয়াই পেলালে। এই 3টা বহুত ভয়ানক বিষয় হয়, আৰু কেতিয়াবা আমি টাইম পালে এই 3টা বিষয় আলোচনা কৰিম। আসন, আজি সকলোকে আসন লাগে, মেজ লাগে, তেওঁলোকৰ মতেই বেহা বেপাৰ হ'ব লাগে। এনে ধৰণৰ এটি বিষয় আজি আমাৰ মণ্ডলীবিলাকতো সোমাই আছে। আমি বাহিৰ কৰিব লাগিব। আমি কিছুমান আমাৰ জীৱনত আমি ত্যাগ দিব লাগিব, আমি সৰু হ'ব লাগিব। যীশুৱে কৈছে তোমালোকৰ কোনোবাই যদি ইখন গালত চৰ মাৰে তুমি ইখন গালো পাতি দিয়া বুলি প্ৰভু যীশুখ্ৰীষ্টই আমাক দেখুৱাইছে প্ৰিয়সকল। যীশুৱে আপোনাক ভাল পায়। আপুনি যীশুৰ নামত আজি উদযাপন যদি কৰিছে তেতিয়াহ'লে এই খাৰ কথাও আপুনি ধ্যান ৰাখক, আমি চেঞ্জ হ'ব লাগে। হালেলুয়া, আমি চেঞ্জ হ'ব লাগে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আমাৰ এটি পৰিৱৰ্তন বিচাৰে। আমি পৰিৱৰ্তন হ'ব লাগে। পৰিৱৰ্তন